Hello everyone, আজিৰ ফাৰ্ষ্ট কুৱেশ্যন ভাৰতৰ সৰ্ববৃহৎ জিলা কোনখন আপোনাৰ অপচন দিয়া আছে এ কোচ জিলা বি লেহ জিলা সি জয়সালমেৰ জিলা ডি বিকানেৰ জিলা তলত দিয়া অপচন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ কোচ জিলা নেক্সট কুৱেশ্যন চন্দ্ৰৰ পৰা পৃথিৱীলৈ পোহৰ যাত্ৰা কৰিবলৈ কিমান সময় লাগে আপোনাৰ অপচন দিয়া আছে এ 4 মিনিট বি 8 সেকেন্ড সি 1 সেকেন্ড ডি 100 সেকেন্ড তলত দিয়া অপচন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1 সেকেন্ড নেক্সট কুৱেশ্যন বুৰ্জ খালিফা নিৰ্মাণ কৰিবলৈ কিমান বছৰ সময় লাগিছিল আপোনাৰ অপচন দিয়া আছে এ 6 বছৰ বি 10 বছৰ সি 15 বছৰ ডি 14 বছৰ তলত দিয়া অপচন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপচন এ 6 বছৰ নেক্সট কুৱেশ্যন বাংলাদেশৰ মুদ্ৰাক কি বুলি কোৱা হয় আপোনাৰ অপচন দিয়া আছে এ টকা বি টাকা সি পইচা ডি ডলাৰ তলত দিয়া অপচন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপচন বি টাকা নেক্সট কুৱেশ্যনটো সুধিছে চিল্কা হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত আপোনাৰ অপচন দিয়া আছে এ উৰিষ্যা বি অসম সি কেৰালা ডি তামিলনাডু তলত দিয়া অপচন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপচন এ উৰিষ্যা নেক্সট কুৱেশ্যন চন্দ্ৰশেখৰ আজাদৰ জন্ম কোনখন ৰাজ্যত হৈছিল আপোনাৰ অপচন এ মধ্যপ্ৰদেশ বি বিহাৰ সি গুজৰাট ডি তামিলনাডু তলত দিয়া অপচন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ মধ্যপ্ৰদেশ নেক্সট কুৱেশ্যন কলা হৰিণ কোনখন ৰাজ্যৰ ৰাজ্যিক প্ৰাণী আপোনাৰ অপচন এ কেৰেলা বি বিহাৰ সি পাঞ্জাৱ ডি কৰ্ণাটক তলত দিয়া অপচন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি পাঞ্জাৱ কলা হৰিণ পাঞ্জাৱৰ ৰাজ্যিক প্ৰাণী নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্য চন্দন কাঠৰ বাবে বিখ্যাত আপোনাৰ অপচন এ কৰ্ণাটক বি ছিকিম সি পাঞ্জাৱ ডি অসম তলত দিয়া অপচন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপচন এ কৰ্ণাটক নেক্সট কুৱেশ্যন কোনটো জীৱৰ 8টা চকু আছে আপোনাৰ অপচন দিয়া আছে এ মকৰা বি বাট সি অক্টোপাছ ডি ওপৰৰ এটাও নহয় তলত অপচন 4টা দিয়া আছে এই 4টা অপচনৰ ভিতৰত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ মকৰা নেক্সট কুৱেশ্যনটো দিছে বিশুদ্ধ পানীৰ ৰং কি আপোনাৰ অপচন দিয়া আছে এ বগা বি হালধীয়া সি নীলা ডি বেগুনীয়া তলত দিয়া অপচন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি নীলা নেক্সট কুৱেশ্যন কোনটো চৰাইয়ে ৰাতি দেখা নাপায় আপোনাৰ অপচন দিয়া আছে এ ময়ূৰ বি কুকুৰা সি উচ্চু ডি কপৌ তলত দিয়া অপচন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপচন বি কুকুৰা নেক্সট কুৱেশ্যন নীলা ৰঙৰ পথ কোনখন দেশত আছে আপোনাৰ অপচন দিয়া আছে এ ৰোম বি কাটাৰ সি কানাডা ডি জাপান এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি কাটাৰ নেক্সট কুৱেশ্যন কলা সোণক কি বুলি কোৱা হয় কলা সোণক কি বুলি কোৱা হয় সুধিছে আপোনাৰ অপচন দিয়া আছে এ হীৰা বি কফি সি কয়লা ডি পেট্ৰল
তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি কয়লা। কয়লাক কলা সোণ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন 1950 চনৰ আগতে উত্তৰ প্ৰদেশৰ পুৰণি নাম কি আছিল? আপোনাৰ অপশ্যন দিয়া আছে এ সংযুক্ত প্ৰদেশ, বি উত্তৰাঞ্চল, চি উত্তৰ প্ৰদেশ, ডি ওপৰৰ এটাও নহয়। তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ সংযুক্ত প্ৰদেশ। নেক্সট কুৱেশ্যন কোনটো জন্তুৱে জিভাৰে কাণ পৰিষ্কাৰ কৰে? আপোনাৰ অপশ্যন এ উট, বি হাতী, চি জিৰাফ, ডি ভালুক। তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি জিৰাফ। নেক্সট কুৱেশ্যন দিল্লী লালকিল্লা কোনে নিৰ্মাণ কৰিছিল? আপোনাৰ অপশ্যন দিয়া আছে এ বাবৰ, বি শ্বাহজাহান, চি আকবৰ, ডি তানসেন। তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি শ্বাহজাহান। নেক্সট কুৱেশ্যনটো দিছে পৃথিৱীত মুঠ কিমানখন দেশ আছে? আপোনাৰ অপশ্যন দিয়া আছে এ 190খন, বি 195খন, চি 197খন, ডি 200খন। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি 195খন। নেক্সট কুৱেশ্যন বাচি মূৰৰ পানী খালে কোনটো ৰোগ নিৰাময় হয়? আপোনাৰ অপশ্যন দিয়া আছে অপশ্যন এ হাওঁফাওঁ, বি যকৃত, চি বৃক্ষ, ডি পেটৰ বিষ। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি বৃক্ষ। নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ ধনী মহিলা কোন? আপোনাৰ অপশ্যন দিয়া আছে এ লেনা গান্ধী, বি সাবিত্ৰী জিন্দল, চি নীতা আম্বানী, ডি টিনা গান্ধী। তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি সাবিত্ৰী জিন্দল। নেক্সট কুৱেশ্যন ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰী কেতিয়াও বিদেশলৈ যোৱা নাই? আপোনাৰ অপশ্যন এ নৰেন্দ্ৰ মোদী, বি চৌধুৰী চৰণ সিং, চি ৰাহুল গান্ধী, ডি মনমোহন সিং। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি চৌধুৰী চৰণ সিং।